নমস্কাৰ ৰাইজক এইটো দেখিছে মৰাণ নাহৰকটীয়া ৰোড এই মেইন ৰোডৰ কাষৰ এইটো এটা হৈছে গাঁও বহুতকেইখন গাঁৱলৈ যোৱা ৰাস্তা কিন্তু গাঁওখনলৈ যোৱা বহুতকেইখন গাঁৱলৈ যোৱা ৰাস্তাটো দেখক কি অৱস্থা হৈ আছে এই ৰাস্তাটোৰ কাৰণে বহুত চৰকাৰৰ ওচৰত আবেদন জনোৱা হ'ল কিন্তু আজি পৰ্যন্তলৈকে একো সা সুবিধা গাঁৱৰ ৰাইজে নাপালে এই ৰাস্তাটোৱে অহা যোৱা স্কুলৰ ল'ৰা ছোৱালী বহুত অহা যোৱা কৰে বহুতে কলেজলৈ বুলি ওলাই আহে ইয়াৰ ওপৰতে পৰি মেলি এতিয়া কলেজ যাব নোৱাৰা অৱস্থা হয় আপোনালোকে নিজে মন কৰক ৰাস্তাটো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে যিমান শ্বেয়াৰ কৰিব সিমান মানুহে দেখা পাব আৰু দেখা পোৱাৰ লগে লগে চৰকাৰ ঘৰৰ মানুহে দেখা পাব আৰু এই মানুহখিনিৰ কষ্টটো মূল্য বুজিব মই ভিডিঅ'টো বনাইছোঁ ৰাইজৰ সুবিধাৰ অৰ্থে আৰু বৰ্তমান এই ৰাস্তাটো যিটো ৰাস্তাৰ কথা কৈছোঁ এই মেইন ৰাস্তাটো হৈছে মৰাণ 1 নং ডুমৰলং গাঁৱৰ ৰাস্তা এই ৰাস্তাটোৰ কথা ক'লোৱেই মেইন ৰাস্তাটো হৈছে নাহৰকটীয়াটো ৰাজগড় ৰাস্তা এই কালভাৰটো পৰি আছে এই কালভাৰটো কি বুলি কয় জব কাৰ্ডৰ কাম হৈছিলে জব কাৰ্ডে অকল শিলগুটিখিনি পেলালে এই ৰাস্তাটো শিলগুটিখিনি পেলালে আৰু একো নকৰিলে এই কালভাৰকেইটা যদি বহাই দিলেহেঁতেন তেতিয়া এনেকুৱা অৱস্থা বাৰিষা ছিজনত এনেকুৱা অৱস্থা নহ'লহেঁতেন ধন্যবাদ